दिनै चिरां जिल्ला इउपिपिएलनि मावखुलियाव काजलगाव ब्लक इउपिपिएलनि बानजायनायाव मावथि बादा जालाङो। बे मेलाव काजलगाव ब्लक इउपिपिएलनि गुबुन गुबुन बिबाननि बिबानगिरि आरो मावथि सोद्रोमाफोरा बाहागो लादोंमोन। मख'जाथावदि काजलगाव ब्लक इउपिपिएल हानजानि मावथि बादायाव मिरु इउपिपिएलनि दैदेनगिरि बेरलाव केकारजिया बाहागो लानानै बेसेन गोसा बिबुंथि होयो आरो फैगौ लोकसभा बिसायख'थियाव बिजाथि जानायनि सोमोन्दै खौरांगिरिया सोंनायनि फिननायाव आं बिजाथि नागिरग्रा मानसि नङा होनना बिथाङा ओरैबायदि बुङो। আমাৰ যে ইউপিপিএল পলিটিক্যাল পাৰ্টি হয় ইয়াৰ ৱাৰ্কাৰবিলাকে যাতে আমাৰ ইউপিপিএল দলৰ যে হিষ্ট্ৰী আইডিঅলজি এইমছ এণ্ড অবজেক্টিভছ আমি যে ডেম'ক্ৰেটিক এটা ৰাষ্ট্ৰত বসবাস কৰোঁ ইয়াৰ আমাৰ ডেম'ক্ৰেটিক মাইণ্ডটো কেনেকৈ ডেভেলপ কৰিব লাগে আৰু আমি পলিটিক্যাল পাৰ্টি হোৱা হেতুকে আমাৰ প্ৰথম অবজেক্টিভটোই হ'ল to capture power through periodic elections. এইখিনি কৰিবলৈ হ'লে আমি কেনেকৈ কাম কৰিব লাগিব, ইলেকশ্যন কেনেকৈ আমি পাৰ্টিচিপেট কৰিম, এইখিনি কথাবিলাক আমি আজিৰ ট্ৰেইনিঙৰ যোগেদি সবকে শিকোৱা হ'ল। তাৰমানে এইখিনি কথা আমাৰ প্ৰিপাৰেশ্যন তুংগত চলি আছে। আমাৰ হ'ল কি এজিপি বিজেপি ইউপিপিএল এটা মিত্ৰ গোষ্ঠী হয়। আপোনালোকে সবে জানে অসমত 14 পাৰ্লামেণ্টাৰী ছেগমেণ্টছ আছে। এই তিনিটা দলৰে আমি ভগাই ল'ম আৰু কোনে কোন সমষ্টি পাম আৰু কোন দলৰ পৰা কোন প্ৰাৰ্থী হ'ব এইখিনি আমি আগন্তুক ফেব্ৰুৱাৰী মাহত ডিক্লেয়াৰ কৰি দিম। প্ৰাৰ্থী যোনে নহওক কিয়, সমষ্টি আমি যোনে নহওক কিয়, আমি যে মিত্ৰ গোষ্ঠীৰ পৰা 14টা পাৰ্লামেণ্ট ছেগমেণ্টৰ পৰা অন্ততঃ 12টা ছেগমেণ্ট জিকি যাব লাগে। ইয়াৰ কাৰণে আমাৰ দিনে ৰাতি প্ৰস্তুতি চলি আছে। মই প্ৰাৰ্থী বিচৰা মানুহ নহয় আৰু আমি দলত এটা নীতি একচেপ্ট কৰি লৈছোঁ। আমাৰ কোনেও দৰখাস্ত দিব নালাগে, প্ৰাৰ্থীটো বিচাৰিব নালাগে, কিয়নো আমি ভাবোঁ আমাৰ বিটিআৰ অঞ্চলত দুটাহে সমষ্টি হয়, এটা হ'ল কোকৰাঝাৰ আৰু এটা হ'ল দৰং ওদালগুৰি। ইয়াৰ কাৰণে আমি যিহেতু সবকে চিনি পায়, মানুহে মুখে চিনি পাওঁ, ইয়াৰে আমি চেণ্ট্ৰেল লেভেলৰ পৰা 3 নেমছ ইন এভৰি লোকসভা সমষ্টি আমি ব্ৰেকেট কৰিম, আমি ছাৰ্ভে চলাম। ইয়াৰ এটাই কথা আপোনালোকে সবেই জানে, এনে এজন মানুহক আমি প্ৰাৰ্থীত্ব প্ৰদান কৰিম যাক আমি ভাবোঁ তেখেত একদম উইনেবল প্ৰাৰ্থী হয়। আৰু নাম্বাৰ 2 ক্ৰাইটেৰিয়া হ'ল কি জিকি মেলি আমাক এৰি নাযায়। সেইকাৰণে আমি ক'ব খোজোঁ শক্তিশালী প্ৰাৰ্থী আমাৰ মাজৰ পৰা আমি দিম, কিন্তু মই ব্যক্তিগতভাৱে প্ৰাৰ্থীটো বিচৰা মানুহ নহয়। ওলাই নকৰোঁ। ইণ্ডিয়া ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি এণ্ড উই এডপ্টেড দিছ মাল্টি পাৰ্টি ছিষ্টেম। কি তৃতীয় মৰ্চা, চতুৰ্থ পঞ্চম মৰ্চাই আহক না কিয়, let all the political parties and morsas participate in the election and the strongest one who can represent the grievances of this area to the floor of parliament, তেনেকুৱা প্ৰাৰ্থী আমাৰ মাজৰ পৰা জিকি যোৱাটো আমি বিচাৰোঁ। and this is the indication of the democratic mindset of the people. এইকাৰণে আমি বেয়া নাপাওঁ। আগ্ৰামা মহিলা হিচাপে কৈছিল যে তেওঁ মানে ইউপিপিএল চৰকাৰে আপটোৰ নেতৃত্বত মানে চৰকাৰ চলায়, এইটো কিমানখিনি সত্য? এইটো একেবাৰে মিছা, একেবাৰে সঁচা কোনো কথা নহয়। যে পলিটিক্যাল পাৰ্টি কণ্টেষ্টেড দ্য ইলেকশ্যনছ, দে অন দ্য ইলেকশ্যনছ, দে ফৰ্ম দ্য গভৰ্ণমেণ্ট। এই হিচাপত ইউপিপিএল পলিটিক্যাল পাৰ্টিয়ে চৰকাৰ চলাই আছে। ইয়াত যদি কোনোবা জাতীয় সংগঠন দল ব্যক্তি হিচাপে যদি চৰকাৰক সহায় সহযোগ আগবঢ়াইছে, ইয়াততো বেয়া কোনো কথা নহয়। কিন্তু আমি ক'ব খোজোঁ আমাৰ প্ৰশাসনৰ হৃদপিণ্ডটো হ'ল আমাৰ ছেক্ৰেটাৰিয়েট। ইয়াত দুটা ধৰণৰ আমাৰ কম্পনেণ্টছ আছে, পলিটিক্যাল এক্সিকিউটিভ এণ্ড পাৰ্মানেণ্ট এক্সিকিউটিভ। ইয়াত দেখোন ছেক্ৰেটাৰিয়েটত আমি আপচুৰ প্ৰেজেঞ্চটো আমি নাপাওঁ। তেখেতে ক'ৰ পৰা এইটো আনিলে এই কথাটো আপোনালোকে আচলতে আগ্ৰামা মহিলাক ডাঙৰকৈ সোধাইছে হ'ব।